ৰাজ্যত পুনৰ বলাৎকাৰৰ বলি হ'ল 7 বছৰীয়া কণমানি। বলাৎকাৰ কৰি হত্যা কৰাৰ সন্দেহ। তিনিচুকীয়া জিলাৰ কাকপথাৰৰ টঙনাৰ হুলুং লাইনত এগৰাকী কণমানিক শুক্ৰবাৰৰ পৰা সন্ধানহীন হৈ থকাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। তৃতীয় শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীক ঘৰৰ ওচৰৰে বাদনা গোৱালা নামৰ যুৱকজনে ফুচুলাই কাষৰ ডুমডুমা বনাঞ্চললৈ নি বলাৎকাৰ কৰি হত্যা কৰা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। ইতিমধ্যে অভিযুক্ত বাদনা গোৱালক আৰক্ষীয়ে আটক কৰি সোধপোছ অব্যাহত ৰাখিছে। অভিযুক্তই কণমানিজনীক মাৰি পেলাইছো বুলি আৰক্ষীক জনাইছে যদিও বলাৎকাৰ কৰি হত্যা কৰাৰ বিষয়টো স্পষ্টকৈ প্ৰকাশ কৰা নাই। বাদনা গোৱালৰ চিকাৰৰ ভিত্তিত টংনা বৰডুমছা আৰক্ষীৰ সহযোগত তিনিচুকীয়া আৰক্ষীৰ বৃহৎ এটা দলে আজি ডুমডুমা বনাঞ্চলত স্নিফাৰ ডগৰ জৰিয়তে দিনজোৰা অভিযান চলাই যদিও কণমানিজনীৰ কোনো সুমূত্ৰ উলিয়াবলৈ সক্ষম নহল। অভিযুক্ত বাদনা গোৱালাই মুকেশ তাঁতী নামৰ এজন যুৱকৰ সৈতে লগ হৈ কণমানিজনীক হত্যা কৰা বুলি আৰক্ষীৰ আগত অৱগত কৰিছে যদিও অঞ্চলটোত তেনে কোনো যুৱক নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আমাৰ সন্দেহ মানে তেওঁ হয়তো নিকিনি কিবা প্ৰকাৰে মানে তাক মাৰি পেলাব পাৰে আৰু তেওঁ তেনেকুৱাই বক্তব্যবিলাক মানে কৈ আছে। এগৰাকী 7 বছৰীয়া কণমানি 3 দিন ধৰি সন্ধানহীন হৈ থকাৰ লগতে সন্দিগ্ধবশতঃ ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় টঙনা হুলুং গাঁৱত। আৰু তেনেকুৱা ল'ৰাটোৱে নাম কৈছে মুকেশ তাঁতী, কিন্তু মুকেশ তাঁতী বোলাটো নাই, এইটো মিছা কথা কৈছে। কাৰণ মুকেশ তাঁতী কোৱাৰ লগে লগে আমাৰ আটচাৰ বিষয়ববীয়া আৰু টংনা আৰক্ষী থানাৰ বিষয়ববীয়াই মুকেশ তাঁতীৰ নাম বুলি কোৱাৰ লগে লগে তেওঁলোকে ইনভিটেশ্যন কৰিলে, তো মিছা কথা ওলালে। না, প্ৰশাসনে এই ক্ষেত্ৰত গাফিলতি কৰা নাই। প্ৰশাসনে যেতিয়া মানে কেছটো তেওঁলোকে পালে তেতিয়াৰ পৰা তেওঁলোকে ইনকুৱাৰী কৰি আছে, ইনভিটেশ্যন কৰি আছে। গতিকে আমি আশাবাদী চৰকাৰৰ ওপৰত আৰু জিলা প্ৰশাসনৰ ওপৰত যে অতি শীঘ্ৰে ছোৱালীজনীক মানে সন্ধান লাভ কৰিব বুলি অনুৰোধ জনাইছোঁ। কাকপথাৰৰ পৰা মণ্টু গগৈ ৰিপৰ্ট, অসম সংবাদ। অসম সংবাদ, আপোনাৰ মঞ্চ, আপোনাৰ কণ্ঠ।